কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালেই, মোৰ পিছে ভালেই। আমি এতিয়া যাব ওলাইছোঁ পথাৰলৈ। হাতত পাতি হাতা বটল লৈ লৈছোঁ। মোনাত বটল পানী খাবৰ কাৰণে। আৰু আমাৰ এখেতে দেখিছে ভাত লৈ গৈছে আগত। আমি পথাৰলৈ গৈ আছোঁ, মানে মায়ে দেউতাই পথাৰত ধান কাটি আছে আৰু মামাৰ ছোৱালী তাইও আহিছে আজি, পালেহি অলপ আগত। আমি গৈ আছোঁ। পথাৰখন চাবচোন কেনেকুৱা, কমেণ্ট কৰি জনাব ভালনে বেয়া। আমি গৈ আছোঁ। আমাৰ ইমাৰ বাপেক বোলে ৰখি আছে বোলে। পালোহি, ইয়াত কাটি আছে, ধান কাটি আছে আৰু দেখিছে যোগাৰ পাতি লৈ আহিছোঁ একেবাৰে। আৰু লগতে দেউতাই ধান কাটি আছে আৰু আমি বহি লৈছোঁ আৰু এতিয়া এনেই তাত জমনি কৰি আছোঁ চবেই। আমাৰ গোসাঁই পালটো দেখিছে, মোক চবেই হাঁহিছে। আমাৰ কৰ্দৈ সজাই আছে, কৰ্দৈ কাটি ল'লোঁ আৰু আমাৰ ধান কাটিছে এখেতে, দেউতাই কাটি আছে। আমাৰ গোসাঁই ঘৰ ৰখি আছে গৈ। মায়েহঁত আহি আছে, মানে মায়েহঁতে মোবাইলত ওলাব নিবিচাৰে না, সেইকাৰণে ভিডিঅ' এইফালে চা ভিডিঅ' কৰি আছোঁ বুলি। এয়া আমাৰ লগৰজনী তাতে সকলোকে কৈছোঁ ভিডিঅ' কৰিছোঁ চাওঁ এইফালে, সেইকাৰণে আমি পুৰা হাঁহি আছোঁ। আমাৰ ই কৈছে দিব খং উঠি আছে। দালি ভাত কৰি লৈ আহিছোঁ। কৰ্দৈ কাটি আছে, আচাৰ, জলকীয়া, তিতা কেৰেলা, আলু ভাজি আৰু লাই শাকৰ চাটনি, সেয়াই আৰু নিৰামিষ চব্জি। আমাৰ মামাজীকে বাঢ়িব দিছোঁ তাইক। আচাৰ লৈ আহিছোঁ, দেখিছে আচাৰখিনি তাত থৈ দিওঁতে কেনেকুৱা হৈ গ'ল। হিচাপ কৰি আছে হ'বনে নহয়। আৰু পথাৰত এনেকৈ ধেমালি কৰি আহিলোঁ অলপ সময়ৰ কাৰণে। আৰু আমাৰ ববু তেওঁকো মাতিলোঁ, তেওঁ ধান কাটি আছিলে, ক'লে ভিডিঅ' এটা কৰ, সেইকাৰণে কৰিলোঁ আৰু। দেখিছে মোৰ লগত লাগি আছে কেনেকৈ। আছে আৰু পূজাই মই ৰখি আছোঁ। আৰু এয়া আমাৰ ইয়াৰ বডি দেখুৱাই আছে। আৰু আমাৰ পথাৰখন দেখিছেনে, চব কাটি হ'ল আৰু ইয়াত এইখিনিয়ে বাকী আছিলে। আৰু বৰা ধান অলপ আছে কাটিবলৈ ইফালে গৈ ইটো চাইডে। আমি যাবলৈ ওলাইছোঁ, ভাত পানী খাই অলপ জিৰণি লৈ এতিয়া যাব ওলাইছোঁ আৰু। আমাৰ তাই শিকাই আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু তাতে উঠিলোঁ ফটো কেইখনমান, আপোনালোকে ফটো কেইখন চাব। আমাৰ গোসাঁই দৌৰি দৌৰি তাৰ ৰখিব, কাৰণ ধৈৰ্য্যটো নাই। আৰু ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ এতিয়া। পিছলৈ ভিডিঅ'টো চাই গৈ থাকিব, আৰুতো একো নাই। আকৌ অন্য এটা ভিডিঅ'ৰ লগত আপোনালোকক আকৌ লগ পাম। আৰু এতিয়া সামৰণি মাৰিছোঁ।